গতিকে শাৰ্পি প্ৰথমে পাব কোৱালিটি কনচেপ্ট উইথ 2D 3D এনিমেশ্যন অৰ্থাৎ শাৰ্পি হৈছে প্ৰথমটো প্লেটফৰ্ম অসমত যিয়ে 2D আৰু 3D এনিমেশ্যন টেকনলজি ইউজ কৰি ষ্টুডেণ্টক কনচেপ্ট ক্লিয়াৰ কৰাত সহায় কৰে সেই যে কোনো কনচেপ্ট ইজ পাৱাৰ ছাৰে কৈ গ'ল সেই কনচেপ্ট কেনেকৈ আমি দিওঁ 2D 3D এনিমেশ্যনৰ সহায় অৰ্থাৎ যাতে ষ্টুডেণ্টে খৰচি মাৰি এটা কনচেপ্ট বুজি পায় এটা টপিক বুজি পায় আৰু যাৰ ফলত যেনেকুৱা ধৰণে কুৱেশ্যন নাহক সেয়া টেকল কৰিব পাৰে তাৰ কাৰণে আমি কি ইউজ কৰোঁ এটা ডাঙৰ টেকনলজি এটা ডাঙৰ AI ইউজ কৰোঁ যাতে সেয়া সহজ হৈ উঠে আৰু অসমত আমি গৰ্বৰে কওঁ যে শাৰ্পিয়ে হৈছে একমাত্ৰ প্লেটফৰ্ম য'ত 2D 3D এনিমেশ্যন আমি প্ৰভাইড কৰোঁ তাৰ লগতে আমি কি কৰি আছো ৰেকৰ্ডেড ভিডিঅ' অৰ্থাৎ ৰেকৰ্ডেড টপিক ৱাইজ ভিডিঅ' ক্লাছেছ আমি শাৰ্পিত আমাৰ এপত কি কৰোঁ আমি প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেকটো টপিকত আমি এটা ভিডিঅ' লেকচাৰ প্ৰভাইড কৰি থৈছোঁ যাতে ষ্টুডেণ্টে যেনেকুৱা সময়তে নহওক যেতিয়া মন যায় যেতিয়া সুবিধা হয় এই টপিককেইটা চাই নিজৰ মনৰ ডাউট ক্লিয়াৰ কৰিব পাৰে আৰু পৰীক্ষা সময়তো কথাই নাহে শ্বৰ্ট ৰিভিজনটো তাত থাকে ৰাইট চ' তাৰ উপৰিও আমি কি কৰি আছো লাইভ ক্লাছেছ আৰু সেই লাইভ ক্লাছ out of the box. So SHARPY হৈছে অসমৰ এক নম্বৰ প্লেটফৰ্ম বা এটা এডুকেশ্যন প্লেটফৰ্ম যিয়ে ডেইলি লাইভ ক্লাছ প্ৰভাইড কৰি আছে নট অনলি অন ইউটিউব অকল ইউটিউবতে নহয় আমি আমাৰ যোনটো এপ আছে এপত স্পেচিয়েল লাইভ ক্লাছ প্ৰভাইড কৰোঁ যাতে ষ্টুডেণ্টৰ বেছ আৰু বেছি ক্লিয়াৰ হয় আৰু বেছি ষ্ট্ৰঙাৰ হয় SHARPY এগেইন কৈ আছো একমাত্ৰ অনলাইন প্ৰতিষ্ঠান বা একমাত্ৰ অনলাইন প্লেটফৰ্ম যিয়ে ডেইলি লাইভ ক্লাছ কৰে এভৰিডে আৰু তাৰ ফলত কি হৈছে ষ্টুডেণ্টৰ মনৰ যিকোনো ডাউটছ কনচেপ্ট ক্লিয়াৰ নাই হোৱা চব ক্লিয়াৰ